বোকাখাট নগৰৰ মাজমজিয়াত এটি অসহায় পৰিয়াল। নগৰৰ মাজমজিয়াত এখন এচলীয়া চালিৰ তলতেই বহু বছৰ অতিক্ৰম কৰিছে পত্নী পুত্ৰসহ ৰতু ঘোষৰ দুৰ্ভগীয়া পৰিয়ালটোৱে। বিগতে কেইবাবছৰো কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰতু ঘোষে কৰিব নোৱাৰা হৈছে আৰ্থিক উপাৰ্জন, যাৰ বাবে আৰ্থিক দৈন্যতাই গ্ৰাস কৰিছে পৰিয়ালটোক। পত্নী ৰূপা ঘোষে এখন সৰু তামোল পাণৰ দোকান দি পৰিয়ালটোক পোহপাল দিবলৈ চেষ্টা কৰিছে যদিও লকডাউনৰ বাবে তাতো বিপৰ্যয়ৰ সন্মুখীন হ'ব লগা হৈছে পৰিয়ালটো। ইফালে ৰতু ঘোষৰ ঘৰখনত আজিলৈকে নাই কোনো খোৱা পানীৰ সুব্যৱস্থা, যাৰ বাবে পৰিয়ালটোৱে আনৰ ঘৰৰ পৰা পানী আনি ব্যৱহাৰ কৰিব লগা হৈছে। লগতে ঘৰখনত নাই প্ৰস্ৰাৱ পায়খানাৰ কোনো সুব্যৱস্থা, সেয়াও সমাপন কৰিব লগা হয় আনৰ ঘৰতে। নগৰৰ মাজমজিয়াত এনেদৰে ঘাত প্ৰতিঘাতৰ মাজে এক দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছে ৰতু ঘোষৰ পৰিয়ালটোৱে। কিন্তু ইয়াৰ পিছতো মানৱীয়তাৰ খাতিৰত দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত আজিলৈকে উপস্থিত হৈ খবৰ ল'বলৈ আহৰি ওলোৱা নাই নগৰ উন্নয়ন কিংবা পৌৰ প্ৰশাসনৰ কোনো প্ৰতিনিধি। বিভিন্ন অজুহাতৰ দোহাই দি পৰিয়ালটোক প্ৰদান নকৰিলে এটি চৰকাৰী গৃহৰ লগতে এটি অনাময় শৌচালয়, যাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে পৰিয়ালটোৱে। বোকাখাটৰ পৰা সূৰ্য কুমাৰ মিলি, আছাম টুডে।